মোমাই তামুলী সমবায় সমিতি গঠন হোৱা আজি সম্পূৰ্ণ এবছৰ হোৱা নাই। আগষ্ট 2 তাৰিখে সম্পূৰ্ণ এবছৰ হ'বহে। এই মোমাই তামুলী সমবায় সমিতিখন জন্ম হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ থাউৰা সমষ্টি বিধায়ক মহোদয়ৰ পৃষ্ঠপোষকতা হৈছে। আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী যি সপোন প্ৰত্যেক সমষ্টিতে এখন আদৰ্শ কৃষি ফাৰ্ম গঢ়াৰ, এই আদৰ্শ কৃষি ফাৰ্ম গঢ়াৰ ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়ে আহি আমাৰ লগত আলোচনা কৰিছিলে আৰু ইয়াতে এটা বৃহৎ অঞ্চল কোনো খেতি বাতি নোহোৱাকৈ আছিলে আৰু সকলোখিনি ৰাইজৰ লগত আলোচনা কৰি লৈ এখন আমাৰ সমবায় সমিতি স্থাপন কৰাৰ ক্ষেত্ৰত ভূমিকা লয় আৰু আমাৰ প্ৰায় 43জন ইয়াৰ স্থানীয় যুৱকক গুৰু দায়িত্ব তেওঁ অৰ্পণ কৰে আৰু তেওঁ পৰোক্ষভাৱে আমাৰ লগত সকলো সময়তে ভৰ্তি হৈ আছে আৰু তেওঁ ব্যক্তিগতভাৱেও নিজে বহুত পইচা, যিহেতু আমি প্ৰথম অৱস্থাত এষ্টাব্লিছ কৰিবলৈ যাওঁতে পইচাৰ কথা থাকে, ফাণ্ডৰ কথা থাকে আৰু তেওঁ ব্যক্তিগতভাৱে আমাক বহুতখিনি পইচা পাতি দি তেওঁ আমাক সহায় কৰিছে আৰু বৰ্তমান তেওঁ প্ৰত্যেক মুহূৰ্ততে আমাক খবৰো লৈ থাকে আৰু আমি এনেধৰণে ছ'চাইটিখন আগবাঢ়ি গৈছোঁ আৰু আমি ইয়াত স্থায়ীভাৱে আমাৰ 43জন যুৱক আছে। আমি বিশেষভাৱে তিয়ঁহ আৰু দাংবডি, কোমোৰা, ভেন্দি, জিকা, তিতাকেৰেলা এইবিলাক আমি দিব পাৰিছোঁ। আমি চাইছোঁ গড়ে আমি তিয়ঁহটো 3 কুইণ্টেলকৈ আমি গড় হিচাপত আমি দিব পৰা হৈছোঁ আৰু ঠিক সেইধৰণে আমি যদি সপ্তাহটো এটা হিচাপ উলিয়াইছোঁ, আজি আমি দেওবাৰে আমি অডিট কৰোঁ যিহেতু আমাৰ ছ'চাইটি হয়, আজি আমি চাইছোঁ যে আমি এসপ্তাহত প্ৰায় 50,000 টকা পইচা আমি অৰ্থনৈতিকভাৱে আমি সবল হ'বলৈ সক্ষম হৈছোঁ আৰু ইয়াক যদি আমি চাওঁ তেন্তেহ'লে আমি মাহেকত এই কৃষি কৰ্মৰ যোগেদি 2 লাখ টকা আমি উপাৰ্জন কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ আৰু এইটো যিহেতু আমাৰ প্ৰথম পৰ্ব, আমি প্ৰায় 2 সপ্তাহ হৈছে চব্জি আমাৰ ইয়াৰ পৰা ওলাই যোৱা আৰু ভৱিষ্যতে চাওঁ আমি কিমান কি কৰিব পাৰোঁ। ইয়াৰ লগতে আমাৰ মিলেটৰ খেতি কৰা হৈছিলে। মিলেটটো আমাক ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত স্কিমত কৰা হৈছিলে আৰু ইয়াত আমাৰ বিশেষ KVK আৰু এগ্ৰিকালচাৰে আমাক 20 বিঘা মাটি মিলেট কৰিবলৈ দিছিলে আৰু মিলেটটো আমাৰ খুব সুন্দৰ হৈছে। আমি দেখিছোঁ যে মিলেট কৰাৰ ক্ষেত্ৰত এটাই ভাল আমাৰ কাৰণে উপযুক্ততা আছে, তাৰমানে তাত পানীৰ পৰিমাণটো খুব কম লাগে। খৰালি কালি যিহেতু পানীৰ কাৰণে খেতি কৰাটো এটা সমস্যা হয়, কিন্তু ইয়াত 30% পানী হ'লেই মিলেটটো আমাৰ উৎপাদন হ'বলৈ সক্ষম হয়। সেইকাৰণে আমি মিলেটৰ খুব ভাল এটা ফল দেখিবলৈ পোৱা গৈছে।